নমস্কাৰ কেনেকুৱা সকলো ভালে আছনে আৰু বহুত দিনৰ মূৰত আমি শুটিং কৰিব আহিলো টাউনত চিয়া আৰু গাঁৱৰ লিকিৰা এয়া শুটিঙৰ স্থলীত আমি বৰ্তমান গোটেইবিলাক আহি উপস্থিত হৈছোঁ গোটেইবিলাক মানে দুটা অহা নাই বাৰু অমৰে পকলায়ে আৰু ইয়াতে ধুনীয়াকৈ শুটিং হ'ব এয়া পানী হৰালা জুৱেলা এনে পানীটো হৰাইছি হয় কিন্তু ফিল্টাৰত দিব লাগে বুলি সেইটো খবৰ নাই কিন্তু আমাক গৃহস্থ মানুহে পানীখিনি কি কৰিলা পানীখিনি শেষ কৰিলা এনেকৈ ক'ব কিন্তু নকয় কাৰণ আমাক ভাল পায় ইয়াতে বঢ়িয়াকৈ শুটিং কৰোঁ এয়া খুৰীহাত আছে চববিলাক আপোনালোকক দেখুৱাই আছোঁ লাষ্টলৈকে আমি এতিয়া অলপমান টেঙা জাতীয় বস্তু খাম গাঁৱত কি পায় টেঙা জাতীয় বগৰী আৰু এই শ্বুটিঙত আমি বগৰী খাই আছোঁ আৰু ধুনীয়া বগৰী একদম এনেকৈ নদী কাষৰ বগৰী নিমখে টেঙাই ঝালাই খোৱা মজাই বেলেগ এই কেনেকুৱা লাগছে ভাল লাগছে নে নাই এই আকৌ বগৰী খাব নোৱাৰে কাৰণ ইহঁতৰ এটা ভাগি বংশৰ মানুহ এটা ঢুকিছে পেহী ঢুকিছে তথাপি কিন্তু শ্বুটিং কৰি আছে নিজৰ কৰ্ম ব্যৱস্থা সেইটোৱে কিন্তু কৰিবই লাভ যি হ'লেও আৰু যতীন বৰাই আমাৰ ইয়াতো দেউতাক ঢুকাওঁতে ইতিহাস থিয়েটাৰ কৰি আছিল কিন্তু ৰাতি দিনত দেউতাক ঢুকাইছে কিন্তু ৰাতি আকৌ এক্টিং কৰিব আহিছে নাটকত চাওক কিমান ব্যস্ততা কাৰণ এইবিলাক এগ্ৰিমেণ্ট কৰা থাকে এতিয়া ঠিক ইনকৈ ইহঁতক এগ্ৰিমেণ্ট কৰা আছে ক'ত যা ঘূৰি যা যা বৰষুণ আহিবা ধচিয়া মাঘ ফাগুন মাহ আহিলতো ফাগুন চৈত্ৰ মাহত বতাহ বৰষুণ আৰু যি এটা তামোলৰ গছৰ ওপৰত কিবা এটা পোকাই মাতে কৰি এইকেইটা দিন সৰু মানুহ ক'তো যাব ইচ্ছা নোহোৱা হয় আৰু এই এইটো কেৰাহীটো ধচোৱা এইটো ধৰা এইটো অনাহে এয়া আপোনালোকে দেখাই পাই ঘৰৰ পৰা গৃহস্থনী ওলাইছে এইটো বৰমা এইবিলাক ঘৰৰ গৃহস্থনী কিন্তু পিছফালে থাকে ধচো এইটো এইটো শ্বুটিং হ'ব আপোনালোকৰ চববিলাক দেখাই থাকিম কেনেকুৱা পাইছে আমাৰ টাউনত চিয়া গাঁৱৰ লিকিৰা সচৰাচৰ গাঁওবিলাকত এনেকুৱা ঘটনা হৈ থাকেতো এতিয়া সেয়া জুৱেলা বঢ়িয়াকৈ কি কৈছা ভোজ ৰান্ধিবি নেকি খানা হ'ব ৱাও আমাৰ আজি তাৰমানে খানা আজি খানানো কোনদিনা নহয় সদায় হয় এটা আলু দি হ'লেও আমাৰ খানা হয় শ্বুটিঙত কিন্তু ইমান আমাৰ ডাঙৰ প্ৰডাকশ্যন নহয়তো সৰু সুৰাকৈ খাওঁ আমি কেৰাহীটো ডাঙৰ মাংস এক পোৱা মাংসত ইমান হাতীহান কেৰাহী চাওক না কিন্তু মানুহে কয় কি এই ব্ৰইলাৰত বোলে ব্ৰইলাৰহে খায় নেকি ইমান ডাঙৰ চেনেল ইমান ডাঙৰ ছাবস্ক্ৰাইবাৰ আছে মই কৈছোঁ কি পেটটো ভলিয়ে হ'ল খাদ্য চবতে ভেজাল থাকে ভাতত নাই নেকি ভাত বেছিকৈ খাবি পেটটো ওলাব পানী বেছিকৈ খাবি মোটা লাগব আৰু এতিয়া এই বাহিৰত দেশৰ মানুহবিলাকে আপেল এতিয়া মানুহে খায় ভিটামিন থকা বুলি কিন্তু আমাৰ ইয়াত নাই কাৰণে খায় মানুহে ভিটামিন থকা বুলি কিন্তু বগৰীটো আমাৰ ইয়াত লাগে কিন্তু বাহিৰৰ দেশৰ মানুহবিলাকে বগৰীটোকে খুব ভাল পায় কিন্তু সিহঁতৰ দেশত আকৌ বগৰীটো নালাগে সেইকাৰণে সেইটোত ভিটামিন আছে এইবিলাক কৈ লাভ নাই চব বস্তুৰে লিমিট এতিয়া কিছুমান মানুহ মদটো খায় কিছুমানে নাখায় এইটো চব বস্তু একদম অতিমাত্ৰা হ'লে মদেও কিছুমানক ধ্বংস কৰে কিন্তু সেই বুলি যে মদৰ ওপৰতে দেহাটো অনিষ্ট কৰাকৈ মদ খাবি সেইটো নহয় ঔষধ হিচাপে খাব লাগে চব বস্তু এতিয়া আমি দোকানৰ পৰা বস্তুবিলাক শাক পাচলি কিনি খাওঁহে সেইবিলাক বস্তু খালি কি হয় আমি খাদ্য হিচাপে নাখাওঁতো বি হিচাপে খাওঁ কাৰণ সেইবিলাক বস্তু চব হাত দিয়ে এতিয়া আমাৰ অসমীয়া মানুহে খেতি নকৰে চবতে ভেজাল এইবিলাক কষ্ট কৰি থাকে প্ৰডাকশ্যনটোত বৰ উত্তৰপুতৰভাৱে লাগি আছে বহুত দিনৰ পৰাই আৰু এক দেখিছেনে নাই এইটো প্ৰথম কইনা চাবা যোৱাৰ দিনা মই ভাবিছিলোঁ এই বৰ মস্ত নেকি বৰ দেখোন একেবাৰে হাতীহান তাৰপিছত অনাৰ পিছত গম পাইছোঁ বৰ খেৰৰ বুজিহান কি বস্তু একো মিলা নাই এইবিলাক এনেকৈ কৈ আছোঁ শ্বুটিঙত ধেমালি কৈছোঁ দেই কোনো বেয়া নাপাবি এনেকৈ আমি শ্বুটিঙত কৰি থাকোঁ আৰু এই ভিডিঅ' কৰি আছা নেকি তোমাৰো আছে নেকি অনামিকা ডেকা নেকি তাই ব্লগবিলাক দেখোন নাপাওঁৱে আজিকালি ক'ত দিয়ে কি কৈছোঁ কি কৈছে এইটো কেৰাহী পৰ এইটো কেৰাহী তাৰমানে এইটো আমাৰ হেৰি কেৰাহী এইটো কি ধান হোৱা সেইকাৰণে বহিব পাইছে এইটো ভাল হাত ৰন্ধা কেৰাহীত নাই দে বহিব নাপায় সেইটো বেয়া হৈছে তলত দেখি ফুটা আছে উহাই লৈছে আৰু আমাৰ পৰিৱেশটো কেনেকুৱা আপোনালোকে কওকচোন বাৰু টাউনত চিয়া গাঁৱৰ লিগিয়াটো সেইকাৰণে কৰি আছোঁ আমাৰ গাঁৱত চববিলাক সুবিধা আছে কিন্তু টাউনত লাগ বুলি কি বস্তুবিলাক নাপায় কিন্তু কিনা বস্তু চবতে পায় কিন্তু আমাৰ সিহঁতে আকৌ মেচৰ খাতি এটা আনিব লাগিলেও বহুত দূৰ যাব লাগে সেইকাৰণে গাঁৱত কিছুমান সুবিধা কিছুমান অসুবিধা কিন্তু টাউনত কিছুমান ভাল কিছুমান বেয়া এয়া খাল আছে আমাৰ ইয়াত চববিলাক দেখুৱাইছোঁ শ্বুটিংটো আৰু এইখিনি কৰোঁ বঢ়িয়া ভাল লাগব জুই দিব লাগব নেকি এনে কিবা কৰিবি নে তুমি এনে ধন্যবাদ সকলোকে ভিডিঅ'টো কিমান পৰে চাই থাকা কাৰণে নেকি কিমান শ্বেয়াৰ সাবস্ক্ৰাইব সকলোৱে লাইক শ্বেয়াৰ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আমি এনেদৰে কৰি আছোঁ
আৰু আমাৰ বহুত দুখজনক কথা অনামিকাৰ পেহীয়াক এজনী ঢুকাইছে দীপজ্যোতি দাদাৰো হিন্দেও হয় নেকি হিন্দেও ঢুকাইছে কিন্তু তথাপিও আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে আমি শ্বুটিং কৰি আছোঁ শ্বুটিং মানে কি আমাৰ কাম কৰিব লগা কামখিনি কৈছোৱে যাৰ যেতিয়া মৰণ সি ঢুকাবয়ে কাৰোবাক দুখ দিও লাভ নাই যাৰ যেতিয়া মৰণ যেতিয়া একদম বুঢ়া বয়সত লাগি থাকবাও নাগে লেই চেই হোৱাত লাগে কিন্তু পাৰলি একদম চবখিনি কাম কৰাৰ পিছত চব শেষ হ'ল মায়া মোক চব এৰিব পৰা হ'লোঁ তেতিয়া মৰিলেও একো বেয়াও নালাগে কিন্তু হতকৈ মানুহ এটা মৰি গ'লে বেয়াও লাগে দেচোন বাৰু আমাৰ এইকেইটাৰ ভিতৰতে ধৰ জুৱেলা মৰি গ'ল দেপতকৈ বেয়া লাগব দুদিনমান কান্দবোৰ চবে এই মৰিলে বহুত ভাল আছিল মোৰ ভাল বেয়া নালাগে বাৰু মোৰ এখন বাওহাত ছিঙি যাব সি নহ'লি তাৰপিছত এহে দুটাও বাৰু আঘাত বাওহাত আমাৰে গোটেইকেইটাৰে চব হাত থাকেতো হা নমস্কাৰ মোৰ নাম এনিশা ডেকা আমাৰ টিমটোৰ ভিতৰত জুৱেলক চবচে বেছি বেয়া পোৱা মানুহটো হ'ল দীপজ্যোতি ডেকা মই বেয়া পাওঁ সি তাৰমানে মোৰ কিছুমান অভাৰটেক কৰে তাৰমানে মই যিটো বস্তু ধৰ হাত কৰিব চাওঁ সেইটো বস্তুত সি যাব কিয় যাব লগা হ'ল ইয়াতে আছে কিছুমান বস্তু সেইকাৰণে ডাইৰেক্টলি ক'ব নোৱাৰি ইনডাইৰেক্টলি কিছুমান কথা ক'ব লগা হৈ যায় তাৰমানে আমি চকু কৰা বস্তুবিলাক সি চকু কৰিব সিয়াৰ চকু দি তাৰমানে মই ভাল লগাৰ পিছতে সি আকৌ যায় মই পচন্দ কৰিলোঁ সেইটো সি বেলেগ এটা চইচ কৰে সেইটো নাই তাৰমানে তাত সেনেকুৱা তাৰমানে বস্তুবিলাক এইটো হ'ল ঘৰত গৃহস্থনী আপোনালোকক চব দেখুৱাইছোঁ শ্বুটিং নাংগে দেখাইছোঁ দে পিছফালটো হ'লেও দেখো এক ঘৰত গৃহস্থনী এনেকৈ থাকে আৰু এয়া শ্বুটিঙৰ কাৰণে বঢ়িয়া চেনেল একযোৰ আনিছোঁ বলা হাবান কেনেকুৱা লাগিছে চেনেলযোৰ ভাল লাগছে নে আৰু ইয়াৰ আমি এতিয়া শ্বুটিং আৰম্ভ কৰোঁ আপোনালোকে মেইন চেনেলত পাব ধুনীয়াকৈ এই ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবি নে কি এইটো পানীটো কৈছা যে চিয়াকেইটাই লাৰিব লাগে তই লাগি আছা দেখোন উপায় নাই নেকি ড্ৰেছটো পিন্ধা নাই বঢ়িয়াকৈ ইয়াৰ পানী পৰি আছে ঘৰৰ পৰিৱেশ এইবিলাক ময়ে লিখা সিয়ে চিয়া হ'ব তাৰপিছত এই ধৰ সেনেকৈ ধৰ কিবা হেৰি দে ধেমালি দেই এইগিলা আৰু আমি এতিয়া শেষ কৰোঁ আপোনালোকে চাই থকা কেনেকুৱা পালে কমেণ্ট কৰি জনাবি আজি খেলা এখন পাত আমি তাৰমানে এটা জিঅ' মোবাইল গিফ্ট দিম